ৰাম মন্দিৰ হেনো ঔৰংগজেবৰ মাটিতহে আমাৰ মা কামাখ্যা মন্দিৰ হেনো ঔৰংগজেবৰ মাটিতহে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভান চ্যালেঞ্জ কৰি কম এইখন মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আহোমসকলেনো কি কৰিলে আমাৰ বীৰ লাচিত বৰফুকনে হেনো লোভী ৰাজনীতি কৰিছিলে আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই লাচিত বৰফুকন তেওঁ লোভী ৰাজনীতি কৰিছে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আমি আঙ্গুল চুচি থাকিম আমাক জেলে ভৰাই দিয়ক আমাক গুলি কৰা আমি ভয় নকৰো আই ডোন্ট কেয়াৰ মন কৰিবলগীয়া কথা এইটোৱেই যে যিবিলাক মানুহে ইয়াৰ বক্তব্যত হাত চাপৰি মাৰিছে সেইবিলাক কি প্ৰকৃত অসমৰে মানুহ